ইলন মাস্ক, যাক হয়তো আজিৰ দিনত সকলোৱে চিনি পায়। একবিংশ শতিকাৰ পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি। টেছলা মটৰ, SpaceX, নিউৰলিংককে ধৰি পৃথিৱীৰ কেইবাটাও টপ কোম্পানীৰ মালিক, যিয়ে অলপ দিনৰ আগত ফেমাছ ছ'চিয়েল মিডিয়া এপ টুইটাৰক কিনি নিজৰ মতে নাম সলনি কৰি এক্স নামেৰে নামাংকিত কৰিছিল। আৰু শেহতীয়াকৈ পৃথিৱীৰ আটাইতকৈ পাৱাৰফুল ব্যক্তিৰ নিৰ্বাচনত অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডনাল্ড ট্ৰাম্পক জিকাই তোলাৰ মূল ভূমিকা গ্ৰহণ কৰা ব্যক্তি আছিল ইলন মাস্ক। যিটো সময়ত আমি এখন দেশৰ পৰা বেলেগ এখন দেশলৈ যাবলৈ চিন্তা কৰোঁ, তেনে সময়ত ইলন মাস্কে মানৱ জাতিটোকে পৃথিৱীৰ বাহিৰৰ বেলেগ গ্ৰহলৈ লৈ যাব বিচাৰে। তেওঁ ৰকেটক এটা সাধাৰণ ট্ৰেভেল মিডিয়ামৰ দৰে ব্যৱহাৰ কৰিব বিচাৰে, যাতে ইচ্ছা কৰিলে বা বিপৰ্যয়ৰ সময়ত মানৱ জাতিয়ে পৃথিৱী এৰি বেলেগ গ্ৰহটো উপনিৱেশ কৰিব পাৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে এই পাৱাৰফুল ব্যক্তিজনে কিদৰে ভাবে বা তেওঁৰ থট প্ৰচেছ কি, তেওঁ কিদৰে এনে অসম্ভৱ আৰু ডাঙৰ কামবোৰ সম্ভৱ কৰি তোলে। বহুতেতো তেওঁক চাক্য বুলিও কয়। তথাপিও পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হোৱাৰ আঁৰত কি ৰহস্য লুকাই আছে, এই সকলো কথা আলোচনা কৰিম দুটামান ইণ্টাৰেষ্টিং ষ্টৰীৰ জৰিয়তে, য'ত লুকাই আছে ৰিস্ক মেনেজমেণ্ট, গ'ল ছেটিং আৰু বহুতো বিজনেছ লেছন। চ' ইলন মাস্কৰ ওপৰত বনোৱা এই ভিডিঅ'টো যিকোনো বিজনেছ কৰিব বিচৰা ব্যক্তি বা জীৱনৰ যিকোনো ক্ষেত্ৰত ডাঙৰ এইম ৰখা ব্যক্তিয়ে নিশ্চয়কৈ চোৱাটো উচিত। গতিকে আপোনাৰ তেনে কোনো ভাল বন্ধুলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। প্ৰথম কথা, ইলন মাস্ক এজন বহু দূৰদৰ্শী ব্যক্তি। তেওঁৰ সকলো চিন্তা ভাৱনাই সময়তকৈ বহু আগত। য'ত আজিৰ দিনত আমি সকলোৱে অনলাইন বা ডিজিটেলি টকা পইচা লেনদেন কৰোঁ, এই অনলাইন বা ডিজিটেল টকা পইচা লেনদেনৰ জন্মদাতা বুলি ক'লে ইলন মাস্কৰ নাম ল'ব লাগিব। কিয়নো পে'পাল, যিটো কোম্পানী 1999 চনতে ডিজিটেল মানি ট্ৰান্সফাৰ ছিষ্টেম বনাইছিল প্ৰথমবাৰ পৃথিৱীত, এই কোম্পানীৰ আঁৰতো আছিল ইলন মাস্কৰ আইডিয়া। পিছত তেওঁ সেই পে'পাল কোম্পানীৰ নিজৰ অংশীদাৰী বিক্ৰী কৰিছিল প্ৰায় $165 মিলিয়ন আৰু আৰম্ভ কৰিছিল প্ৰাইভেট ৰকেট বনোৱা কোম্পানী SpaceX। দ্বিতীয়তে, ইলন মাস্ক এজন বহুত ভাল বুক ৰিডাৰ আছিল। পে'পাল কোম্পানীৰ পৰা ওলাই অহাৰ পাছত তেওঁৰ নেক্সট প্লান আছিল মংগল গ্ৰহ। হয়, তেওঁ মংগল গ্ৰহত মানৱ জাতিৰ বাবে উপযোগী এনভাইৰনমেণ্ট বনাব বিচাৰিছিল, যাতে পৃথিৱী ধ্বংস হোৱাৰ আগতেই মানৱ জাতিয়ে পৃথিৱীৰ দৰে মংগল গ্ৰহতো বসবাস কৰিব পাৰে। তাৰ বাবে তেওঁক প্ৰয়োজন হ'ল ৰকেটৰ, আৰু ৰকেটৰ বাবে তেওঁ গৈছিল ৰাছিয়াত। ৰাছিয়াত গৈ তেওঁ গম পালে যে প্ৰত্যেকটো ৰকেটৰ প্ৰাইচ প্ৰায় $8 মিলিয়ন অধিক, যিটো তেওঁৰ বাবে বহুত অসম্ভৱ প্ৰাইচ, কিয়নো তেওঁৰ প্ৰজেক্টৰ বাবে তেওঁক বহুত ৰকেটৰ প্ৰয়োজন হ'ব। গতিকে তাৰ অল্টাৰনেট অপশ্যন কি তাক ভাবিব ধৰিলে। তেওঁ ৰাছিয়াৰ পৰা ঘূৰি আহি ৰকেটৰ ওপৰত কিতাপ পঢ়িব ধৰিলে। কেৱল কিতাপত পঢ়িয়েই ৰকেট বনোৱাৰ কথা সিদ্ধান্ত কৰিলে, আৰু তেওঁ বনাই তুলিলে নিজৰ প্ৰাইভেট ৰকেট বনোৱা কোম্পানী SpaceX, যিটো কোম্পানীয়ে আজিৰ দিনত পৃথিৱীৰ সকলোতকৈ এডভান্স ৰকেট বনায়। তৃতীয়তে, ইলন মাস্ক এজন বহুত জিদ্দি ব্যক্তি। তেওঁ এবাৰ কৰিম বুলি হাতত লোৱা প্ৰজেক্ট এটাক কেতিয়াও হাৰ মানি এৰি নিদিয়ে। 2006 চনত ইলন মাস্কৰ কোম্পানী SpaceXে প্ৰথমবাৰৰ বাবে ফেলকন 1 ৰকেট লঞ্চিঙৰ ডেট ফিক্স কৰিছিল। কিন্তু আমেৰিকান গভৰ্ণমেণ্টে ফেলকন 1 লঞ্চিঙৰ বাবে ডিলে কৰিব কৈছিল, কিয়নো সেইটো সময়ত আমেৰিকান এয়াৰফ'ৰ্চৰ এটা ৰকেট লঞ্চিঙৰ ডেট ফিক্স কৰা হৈছিল। কিন্তু ইলন মাস্কে সেই কথা সহ্য কৰিব নোৱাৰিলে। তেওঁ আমেৰিকা বাদ দি বেলেগ ৰকেট লঞ্চিঙৰ ঠাই বিচাৰিব ধৰিলে, কিয়নো তেওঁ ড্ৰিম প্ৰজেক্টক ডিলে হোৱাটো তেওঁ কোনোপধ্যেই বিচৰা নাছিল। তেওঁ আমেৰিকা পৰা 1000 কিলোমিটাৰ দূৰত গৈ অমেলেক আইচলেণ্ডত গৈ ৰকেট লঞ্চিঙৰ পেড ভাড়ালৈ লৈ তাত গৈ ৰকেট লঞ্চিং কৰিলে, কিন্তু গভৰ্ণমেণ্টৰ ওচৰত হাৰ মানি নিদিলে। চতুৰ্থতে, ইলন মাস্ক এজন বহুত ৰিস্ক টেকাৰ হোৱাৰ লগতে অসম্ভৱ হাৰ্ড ৱৰ্ক কৰিব পৰা ব্যক্তি। বন্ধুসকল, সকলো ব্যক্তিৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা বিপৰীত পৰিস্থিতি আহে, আৰু বিপৰীত পৰিস্থিতিক ডিল কৰি আগবাঢ়িব যাব পৰাজনহে প্ৰকৃত ছাকচেছ ব্যক্তি। চন 2008ত আমেৰিকান শ্বেয়াৰ মাৰ্কেট ক্ৰাছ হৈ গৈছিল, আৰু প্ৰায়বোৰ আমেৰিকান কোম্পানীৰ অৱস্থা শোচনীয় হৈ উঠিছিল, আৰু বহু কোম্পানীটো বন্ধ হৈ গৈছিল। ইলন মাস্কৰ মুখ্য কোম্পানী দুটা ক্ৰমে SpaceX, যিটো কোম্পানীয়ে ৰকেট বনায়, আৰু টেছলা মটৰ, যিটো কোম্পানীয়ে ইলেক্ট্ৰিক গাড়ী বনায়। এই কোম্পানী দুটা চলাবলৈ তেওঁৰ পইচা নাইকিয়া হৈ গৈছিল, কিয়নো মাৰ্কেট ক্ৰেছ হোৱাৰ বাবে এই কোম্পানীবোৰত নতুনকৈ পইচা লগাবলৈ কোনো ইনভেষ্টৰ ৰাজি হোৱা নাছিল, কিয়নো তেওঁ অলৰেডি বহু টকা মাৰ্কেটৰ পৰা উঠাই থৈছিল গাড়ী বনোৱাৰ নামত। ইফালে SpaceX কোম্পানীৰ ৰকেট তেতিয়া পৰ্যন্ত ছাকচেছ হোৱা নাছিল। 3বাৰকৈ ৰকেট লঞ্চিং ফেইল হোৱাৰ বাবে ইলন মাস্কৰ অৱস্থা শোচনীয় হৈ উঠিছিল। নতুনকৈ কোনোৱে পইচা দিব বিচৰা নাছিল তেওঁ এই কোম্পানীত। তেওঁৰ বহু সুচিন্তক আৰু এডভাইজাৰে তেওঁক উপদেশ দিছিল যে এই ক্ষেত্ৰত ইলন মাস্কে যিকোনো এটা কোম্পানী বচোৱাটোহে উচিত, নহ'লে দুয়োটা কোম্পানী বৰবাদ হৈ যাব। কিন্তু ইলন মাস্কে হাৰ মানিব নিবিচাৰে। ইলন মাস্কৰ মতে তেওঁৰ দুয়োটা কোম্পানী তেওঁ দুটা জুৰুৱা ল'ৰাৰ দৰে, আৰু কোনোবাই যদি তেওঁক উপদেশ দিয়ে যে খাদ্যৰ অভাৱৰ বাবে এটাক সকলো খাদ্য খাবলৈ দি আনটোক মৰিবলৈ এৰি দিব লাগে, সেই কথা ইলন মাস্কে সহ্য কৰিব নোৱাৰে। তেওঁ যিমান পাৰে পইচা গোটাবলৈ চেষ্টা কৰিলে। তেওঁ বন্ধু ৰিলেশ্যনৰ পৰা পইচা ল'ব ধৰিলে, ইভেন তেওঁ নিজৰ ঘৰৰ পৰ্যন্ত বিক্ৰী কৰি দিলে। তথাপিও হাৰ মানি নিদিয়াত টেছলা মটৰৰ ব'ৰ্ড মেম্বাৰে নতুনকৈ ভাবিবলৈ
বাধ্য হৈ পৰিলে তেওঁলোকে ইলন মাস্কৰ ওপৰত এটা চৰ্ত ৰাখি দিলে যে যদিহে ইলন মাস্কে তেওঁৰ কোম্পানীৰ ভেলুৱেশ্যন বঢ়াব পাৰে তেন্তে তেওঁক কিছু পইচা দিব অন্যথা নিদিয়ে আৰু তাৰ বাবে সময়সীমা বান্ধি দিলে 6 মাহ 6 মাহৰ ভিতৰত ইলন মাস্কে টেছলা মটৰৰ ভেলুৱেশ্যন বঢ়াই দেখাব লাগিব আৰু এই চৰ্তৰ মতে ইলন মাস্কে প্ৰায় প্ৰতি সপ্তাহত 5,000তকৈ অধিক গাড়ী বনাই উলিয়াব লাগিব কিয়নো সেই সময় পৰ্যন্ত টেছলা মটৰে প্ৰত্যেক সপ্তাহত প্ৰায় 1200 গাড়ীহে বনাই উলিয়াইছিল যিটো প্ৰায় অসম্ভৱ জিম কেনছ বিল গেটছকে ধৰি বহুত ধনী ইনভেষ্টৰে $মিলিয়ন হিচাপত টেছলা মটৰৰ শ্বেয়াৰ শ্বৰ্ট কৰিবলৈ আৰম্ভ কৰি দিছিল শ্বেয়াৰ শ্বৰ্ট কৰা মানে হৈছে যিদৰে শ্বেয়াৰ কিনি থলে শ্বেয়াৰ কিনা কোম্পানীটোৰ উন্নতি হ'লে কিনাজনৰ লাভ হয় ঠিক তাৰ বিপৰীতে শ্বেয়াৰ শ্বৰ্ট কৰা মানে হৈছে যদি কোম্পানীটো ডুবি যায় বা কোম্পানীটো লছ হ'লেহে শ্বেয়াৰ শ্বৰ্ট কৰাজনৰ লাভ হয় কিয়নো সকলোৰে মতে টেছলা মটৰ কোম্পানী ডুবি যোৱাটো প্ৰায় নিশ্চিত কিন্তু ইয়াতো ইলন মাস্কে হাৰ মানি নিদিলে তেওঁ এটা অসম্ভৱ ধৰণৰ সিদ্ধান্ত লৈ ল'লে তেওঁ সকলো কাম বাদ দি টেছলা মটৰৰ ওপৰত ফুল্লি ফ'কাছ কৰিব ধৰিলে আৰু তেওঁ খোৱা বোৱা থকা সকলো ফেক্টৰী ভিতৰতে কৰিব ধৰিলে আৰু তেওঁ প্ৰতিজ্ঞাবদ্ধ হৈ গ'ল যে যেতিয়ালৈকে প্ৰত্যেক সপ্তাহত 6,000কৈ গাড়ী নোলায় তেতিয়ালৈকে তেওঁ সকলো কাম ফেক্টৰীৰ ভিতৰতে কৰিব ফেক্টৰীৰ ভিতৰতে থাকিব আৰু ফেক্টৰীৰ ভিতৰতে খাব তেওঁ কাৰ বনোৱা প্ৰচেছৰ প্ৰত্যেকটো পৰ্যায়তে নিজে চকু দিব ধৰিলে তেওঁ সৰু সুৰা কামৰ পৰা ডাঙৰ কাম পৰ্যন্ত সকলো পৰ্যায়তে যিমান সম্ভৱ সোনকালে কৰিবলৈ চেষ্টা কৰিলে তেওঁ দিনে 16-18 ঘণ্টাকৈ কাম কৰিব ধৰিলে কিন্তু হাৰ মান নিদিলে ইয়াৰ পাছতো কিন্তু এটা ডাঙৰ প্ৰব্লেম দেখা দিলে যদিও তেওঁ 6,000 গাড়ীৰ বাবে পাৰ্টছ লৈ আহিলে কিন্তু 6,000 গাড়ী এছেম্বল কৰিবলৈ ফেক্টৰীত জেগাৰ অভাৱ হ'ল কিয়নো তেওঁ ফেক্টৰীত 1200 গাড়ীৰ বাবেহে ছেটআপ আছে তাৰ বাবে তেওঁক এটা নতুন ফেক্টৰী প্ৰয়োজন হ'ল আৰু 6 মাহৰ ভিতৰত নতুন ফেক্টৰী এটা বনোৱাটো প্ৰায় অসম্ভৱ কথা গতিকে তেওঁ কি কৰিলে ফেক্টৰীৰ ভিতৰত যিমানবোৰ খালী ঠাই আছে কাৰ পাৰ্কিং স্লট বা বিভিন্ন ধৰণৰ এৰিয়া তাত তেওঁ টেণ্ট লগাই দিলে আৰু টেণ্টৰ ভিতৰত গাড়ী বনাবলৈ আৰম্ভ কৰি দিলে লেবাৰে অসুবিধা পোৱাত লেবাৰৰ কাৰণে কিছুমান চিম্পুল মেচিন আৰু বিভিন্ন খোৱাৰ সুবিধা কৰি দিলে মুঠৰ ওপৰত তেওঁ হাৰ মানি নিদিলে টেছলা মটৰ বৰবাদ হৈ যাব বুলি য'ত পৃথিৱীৰ ডাঙৰ ডাঙৰ ইনভেষ্টৰে যোৱা পৰ্যন্ত লগাইছিল কিন্তু সকলোকে ভুল বুলি প্ৰমাণিত কৰি ইলন মাস্কে টাৰ্গেটতকৈ বহুত বেছি গাড়ী প্ৰডাকশ্যন কৰি উলিয়াই দেখুৱালে তেওঁ টেছলা মটৰক বৰবাদীৰ পৰা উন্নতিৰ শিখৰলৈ লৈ গ'ল আৰু দেখুৱাই দিলে যে নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগ আৰু অসম্ভৱ কষ্ট কৰিব পৰা ক্ষমতা থাকিলে যিকোনো অসম্ভৱ লক্ষ্যকো সম্ভৱ কৰি তুলিব পাৰি বন্ধুসকল ইলন মাস্কৰ ওপৰত বনোৱা এই ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব নিশ্চয় ভাল লাগিলে লাইক কৰিব আৰু চেনেললৈ যদি প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থ্যাঙ্কস ফৰ ৱাচিং জয় অসম